গুড মৰ্নিং বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু ছানডে উঠা মেলা অলপ লেট হ'ল, গতিকেলৈ ঘৰৰ একো কামেই হোৱা নাই আৰু ছানডে যেতিয়া কিবা এটা স্পেচিয়েল বনাব লাগিব, গতিকেলৈ কিনো বনাওঁ আপোনালোককো দেখুৱাওঁ, চাই থাকক। আজিৰ স্পেচিয়েল সাজটোত আছে চিকেন, এইফালে পটল ফ্ৰাই, বেঙেনা, তাৰপাছতে এইফালে আছে অকণমান আমঠুৰ ভাজি আৰু চালাড। এয়াই আজি ছানডে সাজটো। এয়া সকলোৱে আজি ছানডে বুলি মিলিজুলি খাইছোঁ। ননদজনী আহিছিলে আমাৰ থকাকৈ, সেই তাই আজি যাবগৈ ঘৰলৈ, হাজবেণ্ডে লৈ যাবলৈ আহিলে। গতিকেলৈ যোৱাৰ আগতে বোলো ভাত খাজ সকলোৱে, এইফালে আমাৰ যোৱাই দেই, একেলগে ভাত সাজ খাই ল'লোঁ। আজি সাজটো অকল ময়ে বনোৱা নাই, সকলোৱে মিলিজুলি বনোৱা হয়। এয়া তাহাঁতি যাবলৈ হ'ল আৰু মই ওলাই মেলি ৰেডি। এতিয়া যাওঁ তাহাঁতক গৈ মেলি আমি বাছ ষ্টেণ্ডত থৈ আহোঁগৈ, STC শিৱসাগৰ। তাহাঁতি যাব মৰিগাঁৱলৈ। এয়া সকলোৱে ৰখি আছোঁ সেয়া STC ফ্ৰণ্টত। তাহাঁতৰ গাড়ীখন আহিব, গাড়ীখন বৰ্তমানলৈকে পোৱাহি নাই, আমি ৱেইট কৰি আছোঁ তাকে, গাড়ীখন অহালৈকে। এইয়া ফ্ৰণ্টতে এইটো যে ওলাই আছে, এইটো আমাৰ শিৱসাগৰ STC। এয়া গাড়ীখন ফাইনেলি আহি পালেহি। এতিয়া আমি বস্তুখিনি গাড়ীখনত ভৰাই লওঁগৈ, যাব আৰু অলপ পিছতে গাড়ীখন। बोला हो गया बोला ফাইনেলি আমি তাহাঁতক থৈ আহি পালোহি আৰু এতিয়া প্ৰায় ৰাতি 8:30 বাজিবৰে হ'ল। তাহাঁতৰ গাড়ী আছিলে 8:30 বজাত। তাৰপাছত আমি আহি ঘৰ পালোহি এতিয়া। তাৰপাছতে সেইখিনি ভিডিঅ' কৰিবলৈ নহ'লে, আচলতে কি হ'ল মানে ল'ৰাটোৱে খুব আমনি কৰি আছিলে, গতিকেলৈ মানে তাক মানে সেইটো আহিলেই, সেইটো মানে কি হ'ল, সি খুব আমনি কৰিব যে যোৱা দেখিলে, সেইকাৰণে মানে আমি যাবলৈ দেখুৱাটো নোৱাৰিলোঁ, মানে যোৱাটো। দেউতাকে মই তাক সোনকালে ঘৰলৈ লৈ গুচি আহিলোঁ। গতিকেলৈ চাই থাকক ভিডিঅ'টো। ইমান গৰম পৰিছে নহয়, আজি 12:30মান বাজিছে বৰ্তমান। এতিয়া সেই ল'ৰাই মাৰ লগত সাধু শুনি আছে। সাধু ক'লে মানে ভাল পায়, তাৰপৰা এই গ্ৰাহ গজেন্দ্ৰৰ সাধুটো যে সেইটো শুনি আছে। আৰু এতিয়া দেৱী পূজা কেতিয়া সেইবোৰ দি আছে, অকণমানে কুৱেশ্যন কৰি থাকে। একদম ভীষণ গৰম পৰিছে, ইমান গৰম পৰিছে মানে একদম ফেনেও কাম কৰা নাই, ফেনৰ বতাহবিলাক মানে একদম গাত নলগাৰ নিচিনা লাগিছে। গতিকেলৈ কি কৰিলোঁ, সকলো কাম বন কৰি আজৰি এতিয়া। আৰু এতিয়া আমি পকাতে বহি লৈ খেলি আছোঁ ল'ৰাটোৰ লগত। ল'ৰাও খেলি আছে আৰু ময়ো তাক খেলাই আছোঁ, হাতেৰে চাপ মাৰি আছে। ধুনীয়াকৈ খেলি আছে ন বেটা। সি এনেকৈ অকলে অকলে লগ যদি নাপায় নহয়, বিৰাট ধুনীয়াকৈ খেলি থাকে। লগ পালে বাৰু উৎপাত কৰে, আৰু ল'ৰা ছোৱালীবোৰ বাৰু তেনেকুৱাই, লগ পালে উৎপাত কৰে। ইভাগে কিন্তু সি ধুনীয়াকৈ খেলি থাকে। সি এইবিলাকে খেলনা বস্তু বা এনেকৈ গাড়ী চাড়ী সি খেলি বেছি ভাল নাপায়। সি এনেকৈ কালাৰ পেঞ্চিল লৈ বা কিবা কাগজ চাগজ কিবা কিবি বনাই মেলি সি ভাল পায়। এইবিলাক কৰিলে ভাল পায়, কিন্তু খেলা বস্তুবোৰ এনেই পৰি থাকে। কিন্তু কিনে আকৌ খেলা বস্তু, কিন্তু ইও নেখেলে। দেখাই দিয়ে হাতখন, এইয়া আকৌ লগালে গোটেই হাতখনত। এতিয়া মানে চাপটো বহাব মানে তাৰ হাতৰ, এতিয়া বহাই দিয়া ধুনীয়াকৈ। ধুনু জোৰ কেনে দিয়া, তেনেকৈ নহয়। এইয়া ধুনীয়াকৈ বনিলে দেই, এইবাৰ হৈ যাব আৰু দিয়া। এতিয়া হাতখন ধুই লোৱাকৈ ব'লা, দেহা ব'লা, ভাত খাবলৈ হ'ল নহয়, ব'লা ব'লা, গুড বয়। যাওঁ এতিয়া মই তাক হাতখন ধুৱাই আজৰি কৰি দিওঁগৈ। অকণমান খেলিবলৈ দিলোঁ আৰু এতিয়া ভাত খুৱাই লওঁগৈ ধুনীয়াকৈ। ব'লা ব'লা ব'লা, হৈ যাব, থোৱা।